হেল্ল' এভৰিৱান ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে অসমীয়া ফেক্ট ৱৰ্ল্ডৰ সকলো মেম্বাৰক বহুত থেংকছ এনে মৰম আৰু ভিডিঅ'বোৰ লাইকছ কৰাৰ বাবে মই এনে এমেজিং আৰু ইউনিক ফেক্টছৰ নলেজেৰে ভৰা এপিছ'ডবোৰ প্ৰস্তুত কৰি যাম যিবোৰ ফেক্টছ চাই আপুনি ভাল পায় চ' মই হিৰণ্য আৰু আপুনি চাই আছে আপোনাৰ চেনেল অসমীয়া ফেক্ট ৱৰ্ল্ড বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটি কথা ক'ব বিচাৰোঁ যে পাবজি বা ফ্ৰী ফায়াৰ যে আপোনালৈ বেয়া হয় সেইটো আচলতে একেবাৰে মিছা কথা ভিডিঅ'টো পাৰিলে সম্পূৰ্ণ চাব যাতে গেম এটাই আপোনাৰ পৰা কি লৈ আছে আৰু কি দি আছে সেইটো আজি সম্পূৰ্ণৰূপে বুজিব সক্ষম হ'ব ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা প্ৰশ্ন যি সকলোৱে পাবজি ফ্ৰী ফায়াৰ কেণ্ডি ক্ৰাছ দৰে গেম খেলি ভাল পায় ফ্ৰেণ্ডছ আজিৰ প্ৰশ্নটো হ'ল গেম খেলাৰ বাবে আপোনাৰো চকুৰ পোহৰ কমিছে নেকি চাইণ্টিফিক উত্তৰটো কিন্তু ভিডিঅ'টোৰ এণ্ডিঙতহে পাব তেতিয়ালৈকে ভিডিঅ'টো চাবলৈ নাপাব গেমৰ চাইণ্টিফিক কনচেপ্টটো বুজাৰ খুবেই দৰকাৰ না কি মানুহৰ আজে বাজে কোৱা কথাবোৰ শুনি ভিডিঅ' গেম শব্দটো শুনিলে সৰু সৰু কণমানি শিশুৰ ছবি নিশ্চয় আহে আপোনাৰো চকুত আৰু কিয় নাহিব কাৰণ 10 বছৰ শিশুতকৈ তলৰ ষ্টেটিষ্টিকটো চাব গ'লে 90% ল'ৰা ছোৱালীয়ে ভিডিঅ' গেম খেলে আপুনি শুনি নিশ্চয় আচৰিত হ'ব যে 10 বছৰ শিশুৰ ষ্টেটিষ্টিকটোত 90%টো আচলতে 10 বছৰ শিশুবোৰৰ পোৱা হৈছে অৰ্থাৎ 90% এনে শিশুৱে ভিডিঅ' গেম খেলে যিবোৰৰ বয়স হৈছে 10 বছৰ কিন্তু যদি টিনেজাৰ আৰু বয়সস্থ মানুহৰ লগত যদি কম্পেয়াৰ কৰা হয় তো 80% বয়সস্থ মানুহে ভিডিঅ' গেম খেলে ইনফেক্ট এটা ষ্টাডিত পোৱা গৈছে যে এটা গেমাৰৰ এভাৰেজ বয়সটো 10 বছৰীয়া শিশু নহয় আচলতে 33 ইয়াৰ্ছ অল্ডহে হয় আৰু এটা প্ৰিডিকশ্যনত কোৱা হৈছে যে ফিউচাৰৰ গেমাৰবোৰ আচলতে বয়সস্থ মানুহবোৰহে হ'ব প্ৰায় কথাটো হ'ল যে ভিডিঅ' গেমৰ ক্ৰেজ আমাৰ ছ'চাইটিত কেৱল শিশুবোৰৰ মাজতে নহয় আচলতে ই আমাৰ সকলোৰে প্ৰিয় হৈ পৰিছে আৰু ই সদায় চলি থাকিব এক্টিভিশ্যন যি এটা গেম কোম্পানী হয় এই কোম্পানীৰ এটা ষ্টেটিষ্টিক ৰিলিজ কৰিছিল য'ত তেওঁলোকে পাব্লিছ কৰিছিল যে 2010 চনত কল অফ ডিউটি ব্লেক অপছ গেমটোৰ ৰিলিজ হোৱাৰ এমাহতে 6000 মিলিয়ন আৱাৰ্ছ খেলা হৈছিল অৰ্থাৎ 68,000 ইয়াৰ্ছ প্ৰত্যেক গেমাৰৰ টাইমক যদি ইণ্ডিভিজুৱেলি চোৱা যায় তো এওঁলোকে পূৰা কৰিছিল 68,000 ইয়াৰ্ছ কিন্তু আজিৰ সময়ত মষ্ট প্লেড গেমছ যদি কোৱা হয় তো সেইটো না কল অফ ডিউটি হয় না কাউণ্টাৰ ষ্ট্ৰাইক গেমটো আৰু আপুনি শুনি আচৰিত হ'ব যে আজি আটাইতকৈ পপুলাৰ গেম প্লেয়াৰ আননন বেটেল গ্ৰাউণ্ডছ পাবজিও নহয় মষ্ট প্লেড গেমৰ ফাৰ্ষ্ট পজিশ্যনত আচলতে ক্ৰছ ফায়াৰ গেমটোহে হয় যাৰ ইউজাৰ আছে 1 বিলিয়ন ছেকেণ্ড নম্বৰত আহিল ডানজন ফাইটাৰ গেমটো যাৰ ইউজাৰ আছে 600 মিলিয়ন আৰু তাৰে পাছত আহিল প্লেয়াৰ আননন বেটেল গ্ৰাউণ্ড পাবজি আৰু তাৰে পাছত আহিল পেকমেন ডুডল কিউ স্পীড কেণ্ডি ক্ৰাছ সাগা নামৰ গেমসমূহ চ' ফ্ৰেণ্ডছ এতিয়া আহক এডভান্টেজ অফ ভিডিঅ' গেমৰ ফেক্টছবোৰ আচলতে কি আজি প্ৰায় সকলোৰে এটাই মতামত যে ভিডিঅ' গেম খেলাটো এটা বেয়া আৰু টাইম ৱেষ্ট কৰাৰ কাম কিন্তু ৰিয়েলিটিটো শুনক মই এইটো কেতিয়াও ক'ব নিবিচাৰোঁ যে আপুনি দিনটো গেম খেলক কিন্তু মেইন ফেক্টটো হ'ল যে যদি গেমটো এটা ৰিজনেবল এমাউণ্টত অৰ্থাৎ বেলেঞ্চ কৰি যদি খেলা হয় তো ই আপোনাৰ ব্ৰেইনৰ বাবে খুবেই ভাল এই গেমসমূহে আমাৰ ব্ৰেইনত আচলতে পজিটিভ থটছহে আনে প্ৰায় নিউজ আৰ্টিকলত দেখা পোৱা যায় যে এই গেমসমূহৰ বাবে আজি সৰু সৰু পঢ়া শুনা ল'ৰা ছোৱালীয়ে খেল ধেমালি কিতাপ ফেমিলি সকলো বাদ দি গেমটোত এডিক্ট হৈ পৰিছে কিন্তু এইবোৰ কেৱল আনবেলেঞ্চ আৰু আনৰিজনেবল এমাউণ্টত গেমটোৰ প্ৰতি এট্ৰেকশ্যন হোৱাৰ বাবেহে হৈ আছে এইবোৰক চাইড কৰি আহক আমি চাইণ্টিফিক ফেক্টবোৰ জানো কগনিটিভ ৰিচাৰ্চাৰ অৰ্থাৎ জ্ঞান সম্বন্ধী ৰিচাৰ্চাৰ এগৰাকী নাম হৈছে ডেফন ভেভিলাৰে লেবত অনেক ৰিচাৰ্চ কৰিছে ভিডিঅ' গেমৰ ওপৰত ৰিচাৰ্চ কৰি তেওঁ পাইছে যে ভিডিঅ' গেম এটাই ব্ৰেইনত কি ধৰণৰ কাম কৰে আমি প্ৰায় সৰুৰে পৰা শুনি আহিছোঁ যে ভিডিঅ' গেম খেলিলে আমাৰ চকুৰ পোহৰ কমিব আৰু অতি সোনকালে চশমা পৰিধান কৰা হ'ব কিন্তু এজ এ গেমাৰ আপুনি কওক ইমান দিনে যে এই গেমবোৰ খেলি আহিছে আপুনি কি অনুভৱ কৰে আপোনাৰ আইচাইট নৰ্মেল হয় নে নহয় এতিয়া আহক জানো
তেওঁ ৰিচাৰ্চৰ মতে ষ্টাডি কৰি কি পালে আচলতে তেওঁ পালে যে গেমিঙৰ পৰা ভিজন একচুৱেলি খুবেই ভালহে হয় আৰু যি সকলোৱে নেখেলে তেওঁলোকৰ তুলনাত আই চাইটটো আৰু বেটাৰহে হয় এজন গেমাৰৰ আই চাইটটো ইমানেই ভাল থাকে যে তেওঁ সৰু সৰু আখৰো খুব ভালদৰে পঢ়িব সক্ষম হয় কাৰণ গেমটো খেলাৰ সময়ত গেমাৰজনে একেৰাহে স্ক্ৰীনখনত চাই থাকে যাৰ বাবে তেওঁৰ সন্মুখত কণ্টিনিউ চাই থকাৰ চকুৰ শক্তি নন গেমাৰ তুলনাত বাঢ়ি যায় আৰু ছেকেণ্ড ৰিজনটো হ'ল যে গেমাৰ এজনে গ্ৰে কালাৰটো খুবেই ভালকৈ দেখা পায় কাৰণ আপুনি এবাৰ ভাবি চাওক যে গ্ৰে কালাৰটোৰ ইউজ প্ৰায় গেমত কৰা হয় এই গ্ৰে কালাৰটো আমি গেমৰ প্ৰায় বন্দুকত দেখা পাওঁ নহয়বা গেমত থকা কিছু ড্ৰামেটিক চিনত দেখা পাওঁ অৰ্থাৎ যদি আপুনি অধিক কুঁৱলী থকা ৰাস্তাত কাৰ চলাই গৈ আছে তো আপুনি কুঁৱলী দি ঢাকি থকা অন্য কাৰসমূহ ভালদৰে দেখা পাব যি আপোনাক এটা এক্সিডেণ্ট পৰা বচাব এইদৰে গেমিঙৰ গ্ৰে কালাৰে আপোনাৰ আই চাইডত এটা ভাল কাম কৰিব আপুনি নিশ্চয় বেংকত প্ৰায় কৰ্মচাৰীক কম্পিউটাৰৰ সন্মুখত বহি কাম কৰি থকা দেখা পাইছে আৰু তেওঁলোকৰ চকু কিন্তু কেতিয়াও বেয়া নহয় কিন্তু তাতে আকৌ কিছুমান এনেও আছে যি এবছৰ কম্পিউটাৰ বা লেপটপ ব্যৱহাৰ কৰাৰ পাছতে চশমা লগাবলগীয়া হৈ যায় আচলতে সকলোৰে শৰীৰ আৰু জিনবোৰ ভিন্ন ভিন্ন থাকে আপুনি গ্ৰহণ কৰক বা নকৰক এয়াই কিন্তু ছায়েন্স হয় অৰ্থাৎ ইয়াৰ দৰে গম পোৱা যায় যে গেম আপুনি খেলক বা নেখেলক চকুৰ আই চাইট কমি যোৱা কাৰণ এই গেমবোৰ নহয় এইদৰে আমাৰ প্ৰথম পইণ্টটো ক্লিয়াৰ হ'ল ফ্ৰেণ্ডছ এতিয়া আহক আমাৰ নেক্সট ফেক্টটোত আৰু আমাৰ নেক্সট ফেক্টটি হ'ল প্ৰায় সকলোৱে কয় যে গেম খেলাৰ বাবে আমাৰ ব্ৰেইনৰ মনত থোৱা শক্তিটো কমি যায় অৰ্থাৎ ফ'কাছ আৰু কনচেনট্ৰেশ্যন পাৱাৰটো কমি আহে আৰু এই আমাক ডিষ্ট্ৰেক্ট কৰি পেলায় কিন্তু অনেক ৰিচাৰ্চৰ মতে ডে টু ডে লাইফৰ কিছু কনফ্লিক্ট চিটুৱেশ্যনত এজন গেমাৰে ভবা ক্ষমতা এজন নন গেমাৰতকৈ অধিক পোৱা যায় চ' আহক ফ্ৰেণ্ডছ মই এতিয়া আপোনাৰ সন্মুখত কিছু ৱৰ্ডছ থ'ম যাৰ কালাৰ্ছবোৰ আপুনি মোক জনাব চেষ্টা কৰক চাওক আপোনাৰ ওচৰত এটা ৱৰ্ড আছে ফেক্ট আৰু ইয়াৰ কালাৰ হৈছে ৰেড তো আপুনি শব্দটো বাদ দি কালাৰটোহে ক'ব আহক এতিয়া গেমটো প্লে কৰোঁ আপুনি নিশ্চয় পাজল হৈ পৰিব আৰু সেইটো মই চেলেঞ্জ দি কৈছোঁ আশা কৰোঁ শুদ্ধ উত্তৰ দিব চেষ্টা কৰিব প্ৰথমবাৰতে তো গেমটো ষ্টাৰ্ট কৰোঁ আহক গ্ৰীণ য়েল্লো ব্লু ব্লেক য়েল্লো পিংক য়েল্লো red yellow blue green ওহো লাষ্টৰ তিনিটা আচলতে ভুল হ'ল লাষ্টৰ তিনিটাৰ ৱৰ্ডছৰ টেক্সট কালাৰ বেলেগ আছিল কিন্তু আপুনি ৱৰ্ডছবোৰৰ প্ৰনাউন্সিয়েশ্যনটোৱে পঢ়িলে আপুনি নিশ্চয় অলপ দেৰি ৰাখি ক'বলৈ সক্ষম হ'ব কিন্তু নিশ্চয় অলপ হাৰ্ড পাইছে ৰিয়েল আনচাৰটো দিবলৈ তাতে কিন্তু আপুনি যদি ৰিয়েল আনচাৰটো দিব পাৰিছে আপুনি নিশ্চয় এজন গেমাৰ হয় কাৰণ এজন প্ৰফেচনেল গেমাৰহে ইয়াৰ আনচাৰটো খুবেই ইজিলি দিব পাৰিব আৰু ইয়াৰ দ্বাৰা আমি প্ৰুফ কৰিলোঁ যে এজন গেমাৰৰ কনচেনট্ৰেশ্যন এজন নন গেমাৰকৈ অধিক থাকে এনে কনফ্লিক্ট চিটুৱেশ্যনত যদি আপুনি শুদ্ধ উত্তৰ দিব পাৰিছে তো আপুনিও মানি লওক যে আপোনাৰ ভবা শক্তিটো অতি সুন্দৰ ঠিক এইদৰে এজন প্ৰফেচনেল গেমাৰৰ এই শক্তি আৰু সুন্দৰ থাকে কালাৰ্ছ আৰু ৱৰ্ডৰ মাজৰ কনফিউজন আপুনি কিমান সোনকালে ছল্ভ কৰিব পাৰে সেইটো আপোনাৰ ব্ৰেইনৰ স্পীডে বুজাব চ' ফ্ৰেণ্ডছ আজিৰ ছেকেণ্ড পইণ্টটো ক্লিয়াৰ হ'ল যে গেম এটাই আপোনাৰ এটেনশ্যন পাৱাৰটো কম কৰাতকৈ ওলোটা বৃদ্ধিহে কৰে আৰু গেম খেলাৰ বাবে এটা সুন্দৰ এডভান্টেজ এইটো হয় যে যিকোনো বস্তুক ট্ৰেক কৰাৰ ক্ষমতা অৰ্থাৎ এই ট্ৰেকিংটো আপুনি ডে টু ডে লাইফত কৰিয়ে থাকে যেতিয়া আমি ৰাস্তাত খোজকাঢ়োঁ আমি দেখা পাওঁ যে মানুহবোৰ আনকনচিয়াছলি অৰ্থাৎ অকস্মাত মানে আমি নহয় আমাৰ ব্ৰেইনে বস্তুবোৰ ট্ৰেক কৰি থাকে যাৰ বাবে আমি শৰীৰক কণ্ট্ৰল কৰিবলৈ সক্ষম হওঁ আৰু উজত নোখোৱাকৈ খোজকাঢ়িব পাৰোঁ কিন্তু নিচা কৰা এই মানুহজনে অলপ দেৰিৰ বাবে এই ট্ৰেক ফিচাৰ্ছটো হেৰুৱাই পেলায় যাৰ বাবে এই অৱস্থা হয় ঠিক এইদৰে ড্ৰাইভ কৰাৰ সময়তো আমাৰ ব্ৰেইনে আমাৰ সন্মুখত চলি থকা কাৰ বাহনসমূহ ট্ৰেক কৰি থাকে যাৰ বাবে ভালদৰে ড্ৰাইভ কৰি এক্সিডেণ্ট নোহোৱাকৈ আমি আমাৰ নিজৰ ঠাইত
গৈ পাওঁ। কেৱল ওচৰ পাছৰ যান বাহনে নহয়, ৰাস্তাত থকা কুকুৰ মেকুৰী গৰু ছাগলী আৰু মানুহবোৰকো আমাৰ ব্ৰেইনে চাইমালটেনিয়াছলি ট্ৰেক কৰি থাকে আৰু খুব সুন্দৰকৈ বেলেঞ্চ কৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হওঁ। আৰু গেমাৰ্ছৰ এই ট্ৰেকিং শক্তি খুবেই অধিক থাকে, কাৰণ গেম এটা খেলাৰ সময়ত এনে নানা ধৰণৰ বস্তু ট্ৰেকিং কৰি খেলি থকাটোৱে গেমটোৰ উইনাৰ হয়। পেৰাইটেল লব ব্ৰেইনৰ এটা এনে পাৰ্ট হয় যি আমাৰ ট্ৰেকিঙৰ এই কামসমূহ যোগদান দিয়ে। আৰু এজন গেমাৰৰ এই পাৰ্টটো খুবেই এক্টিভ থাকে। ড্ৰাইভ কৰি থাকোঁতে মেক্সিমাম এক্সিডেণ্ট ড্ৰাইভ কৰি ফোনত কথা পাতোঁতে হয়, কাৰণ একেলগে দুই ঠাইত অৰ্থাৎ চলাই থকা গাড়ীখনৰ সন্মুখত আৰু ফোনটোত একেলগে চকু দিয়াটো টান। কিন্তু এজন গেমাৰৰ এই শক্তিটো খুবেই বেছি থাকে, অৰ্থাৎ মাল্টিটাস্কিং এবিলিটি আন মানুহতকৈ খুবেই অধিক পোৱা যায়। মাল্টিটাস্কিং ইয়াত একেলগে হাজাৰটা কাম কৰি লোৱাটো বুজাব বিচৰা নাই। মাল্টিটাস্কিং অৰ্থাৎ এটা কাম কৰি আৰু তাৰে পিছত প্ৰথমটো কাৰ্য পাহৰি দ্বিতীয়টো এৰি তৃতীয় কামটো ফ'কাছহে বুজাইছোঁ। গেমাৰ এজনে এই কলাটো অতি সোনকালে ডেভেলপ কৰিব সক্ষম হয়, কাৰণ গেমটোত ঠিক এইদৰে এটাৰ পাছত আনটো কাম খুব মন দি কৰিব লগা হয়, যাৰ বাবে গেমাৰ এজনৰ মাল্টিটাস্কিং শক্তিটো অতি সোনকালে বৃদ্ধি হয়। বন্ধুসকল, গেমৰ কেৱল নেগেটিভ পইণ্টটো নাচাব, কাৰণ প্ৰত্যেক বস্তুৰ এই পৃথিৱীত পজিটিভ আৰু নেগেটিভ ছাইড থাকে, কিন্তু ঠিক এইদৰে গেম এটাৰো পজিটিভ পইণ্ট যে আছে তাক মই আজি প্ৰমাণ কৰি দেখুৱালোঁ। কিন্তু কণ্ডিশ্যনটো হ'ল যে গেম এটাৰ বাবে আমি ঘৰৰ পৰা কথা শুনিব কিয় লাগে? কাৰণ যদি আপুনি নিজৰ মূল্যৱান কাম এৰি অনবৰতে গেমেই খেলি থাকে, তো ইয়াৰ পজিটিভ পইণ্টছসমূহ নেগেটিভলৈ পৰিৱৰ্তন হ'বলৈ বেছি সময় নালাগে। এটা চাইণ্টিফিক ৰিচাৰ্চৰ মতে প্ৰুভ কৰা হৈছে যে কম পৰিমাণত এলকহল শৰীৰত থকা হাৰ্টৰ বাবে খুবেই ভাল, কিন্তু এলকহলৰ অধিক মাত্ৰা আমাৰ শৰীৰৰ বাবে এটা শ্ল' পয়জন হৈ পৰিব। ঠিক একেদৰে গেম খেলাটো বিজ্ঞানৰ মতে ভাল। ই আপোনাৰ কনচেনট্ৰেশ্যন পাৱাৰ, ট্ৰেকিং এবিলিটি আৰু এটেনশ্যন পাৱাৰটোক বৃদ্ধি কৰিব। কিন্তু সকলো কাম এৰি দিনটোৰ বাবে নিজকে গেমৰ এডিক্ট কৰি লোৱাটো খুবেই হানিকাৰক। ই আপোনাৰ জীৱনটোক বৰবাদ যে নকৰিব তাৰ কোনো মানে নাই। হয়, যদিহে গেমিং আপোনাৰ কেৰিয়াৰ হয়, যেনে বহু গেমাৰ্ছে লাইভ ষ্ট্ৰিমিং কৰে আৰু ডনেশ্যনৰ সহায়ত খুব পইচা কমাই আছে, এনে গেমাৰ্ছৰ বাবে এইটো এপ্লাই নহয়, কাৰণ তেওঁলোকে গেমৰ সহায়ত ইনকাম কৰি আছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ গেম প্লে'ৰ কিছু ভাল আৰু কিছু বেয়া পৰিচয়বোৰ বুজাবলৈ সক্ষম হৈছোঁ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। মই হিৰণ্য আকৌ লগ পাম আন এটা নতুন এপিছ'ডত।